জীৱন নদীৰ এক বৰ্ণিল যাত্ৰা। আমাৰ জীৱন নদীত এক বৰ্ণিল যাত্ৰাৰ সাৰথি বুলি প্ৰথমে আমি ভগৱানকে ক'ব লাগিব। এই নেদেখাজনৰ কৃপাতে আমাৰ জীৱন পৰিক্ৰমা চালিত হৈ আহিছে। ঈশ্বৰৰ পৰিচালনাতে আমাৰ সকলোৰে জীৱন অনুপম হৈছে বা হৈ আহিছে। আমি মাতৃগৰ্ভৰ পৰা পৃথিৱীত ভূমিষ্ঠ হোৱাৰে পৰা আমাৰ জীৱনৰ হাঁহি কান্দোন, সুখ দুখ, কৰ্ম, সৃষ্টি, আনন্দ আদিয়ে হৈছে জীৱন নদীৰ বৰ্ণিল যাত্ৰা। এই জীৱন নদীৰ যাত্ৰাত আমি সকলোৱে পোৱা নোপোৱাৰ এটা মিঠা অনুভূতিৰে পৰিপূৰ্ণ কৰি আছোঁ। ঈশ্বৰে পৃথিৱীত বহুতো জীৱৰ সৃষ্টি কৰিছে। তাৰ ভিতৰত শ্ৰেষ্ঠ জীৱ হৈছে মানৱ জাতি। আমি যিহেতু জীৱশ্ৰেষ্ঠ, আমি কৰিব পৰাখিনি বেলেগ জীৱৰ যোগ্য নহয়। যেনে আমি সৃষ্টি, সন্তুষ্টি, ক্ষমা প্ৰাৰ্থনা, হিংসা আকাংক্ষা, আত্মবল, আত্মবিশ্বাস, ঈশ্বৰ বিশ্বাস, কৰ্মস্পৃহা, দায়িত্ববোধ, ধৈৰ্য, নিৰ্মলতা, বিচাৰ বুদ্ধি, মনৰ দৃঢ়তা, শ্ৰমৰ মৰ্যাদা, সাধুতা, সৰলতা, সত্যবাদিতা, সাহসিকতা, সমাজ সেৱা আদি সকলোবোৰ মানুহৰ দ্বাৰাই প্ৰযোজ্য হয়। সেয়ে আমি জীৱশ্ৰেষ্ঠ মানৱ। সমাজ মানুহৰ দ্বাৰাই গঠিত। মানুহৰ জীৱন ধাৰণৰ মূল্যবোধৰ ওপৰত সমাজৰ মূল্যবোধৰ নিৰ্ভয় কৰে। একোজন মানুহৰ জীৱনৰ মূল্যবোধৰ সমষ্টিয়ে সামাজিক মূল্যবোধৰ গঢ় দিয়ে। আমাৰ জীৱন বৰ অনুপম। কাক কেতিয়া ক'ত লগ হৈ থাকিব লগা হয় সেয়া কোনেও নিজে ক'ব নোৱাৰে। সেয়াও ভগৱানৰ ইচ্ছা বুলিয়ে আমি কওঁ বা ক'ব বিচাৰোঁ। শিক্ষাই মানুহৰ জীৱন নদীৰ বৰ্ণিল আচৰণসমূহ মাৰ্জিত কৰে। যিদৰে একোখন নদী অহৰহ বৈ থাকে, ঠিক তেনেদৰেই আমাৰ জীৱনটো এক বৰ্ণিল যাত্ৰাৰ যাত্ৰী। সেয়ে কবিয়ে কৈছে, মহাপুৰুষৰ চানেকিৰে জীৱনৰ আমিও কৰিব পাৰোঁ জীৱন গ্ৰহিত। মুঠতে আমাৰ জীৱন নদীৰ বৰ্ণিল যাত্ৰা সকলোৰে সুখময় হওক, তাৰে কামনাৰে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ। ধন্যবাদ।